ডিজিটেল মাৰ্কেটনো কি আৰু ইয়াৰ পৰা কি লাভ হয় কি লছ হয় সকলো কথা পাতিম আজিৰ ভিডিঅ'টোত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰো কৰি দিব। বৰ্তমান যিটো ডিজিটেল মাৰ্কেটিং সেইটো সকলোতে এতিয়া ডিজিটেল অনলাইন মাৰ্কেটিং। আগতে আমি যেতিয়া বজাৰত গৈছিলোঁ বিভিন্ন ধৰণৰ কাপোৰ চাইছিলোঁ বা কিতাপ চাইছিলোঁ বা আপোনাৰ ধৰি লওক কিবা গেলামাল দোকানত গ'লে বিভিন্ন ধৰণৰ বস্তু চাই আমি যোনটো ভাল সেইটো আনিছিলোঁ বা কাপোৰৰ দোকানত গৈ এনেকৈ বস্তু আনিছিলোঁ। কিন্তু আজিকালি বিশ্বৰ প্ৰায়ভাগ মানুহে নিজৰ মোবাইলতে ইণ্টাৰনেট যোগে বিভিন্ন ধৰণৰ বস্তু চাই কোনটো ভাল কোনটো বেয়া চাই চিলেক্ট কৰে, অনলাইন শ্বপিং কৰে। তাকে ডিজিটেল মাৰ্কেটিং বুলি কোৱা হয়। ডিজিটেল মাৰ্কেটিঙৰ ফলত কিছুমান ব্যৱসায় লছ হৈছে কিন্তু কিছুমান ব্যৱসায়ৰ লাভো হৈছে। যিসকল বৰ্তমান ডিজিটেল মাৰ্কেটৰ লগত জড়িত নহয় তেওঁলোকক মই অনুৰোধ জনাওঁ আপোনালোকে ডিজিটেল মাৰ্কেটিঙত জড়িত হৈ যাওক আৰু নিজৰ প্ৰডাক্ট বা নিজৰ দোকানৰ বস্তু আপোনালোকে অনলাইন চেল কৰিব পাৰে। কেনেকৈ পাৰিব গোটেই ভিডিঅ'টোত কথা পাতিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি আপোনালোকে আগতে এখন দোকান দি আছিল কিন্তু এতিয়া আপোনাৰ ডিজিটেল মাৰ্কেটিঙৰ কাৰণে কি হৈছে সকলো বস্তু মানুহে ঘৰতে উপলব্ধ হৈছে। তাৰ ফলত আপোনালোকৰ দোকানৰ বা ধৰি লওক আপুনি কিবা এটা প্ৰডাক্ট নিজে বনায় সেইটো এতিয়া চেল কমি গৈছে। কাৰণ কিয় বিশ্বৰ গোটেই মানুহে আমাৰ ভাৰততে যিমান মানুহ আছে প্ৰায়ভাগ মানুহে বৰ্তমান ইণ্টাৰনেটত বিজি থাকে। পৃথিৱীৰ প্ৰায় 50% মানুহ দেই ইণ্টাৰনেটত ব্যস্ত থাকে। আমাৰ ইণ্ডিয়াত প্ৰায় 40 কোটি নে 50 কোটি মানুহ বৰ্তমান ইণ্টাৰনেট ইউজ কৰে। লাহে লাহে বাঢ়ি আছে। চ' আপোনালোকেও এই সুযোগতে ডিজিটেল মাৰ্কেটিঙৰ ওপৰত আপোনালোকে ইণ্টাৰনেটত সেনেকৈ যদি চাৰ্চ কৰে ডিজিটেল মাৰ্কেটিঙৰ ওপৰত আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' পাব। আপোনালোকে ভিডিঅ'সমূহ চাব আৰু নিজে ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত হ'ব পাৰে। মই জাষ্ট দুটামান উদাহৰণ হিচাপে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে প্ৰথমে এটা ব্লগ এটা বনাই ল'ব। যিটো ব্লগত আপোনালোকে নিজৰ উৎপাদিত সামগ্ৰী বা ধৰি লওক আপুনি দোকানত কিবা চেল কৰে সেই বস্তুটো আপুনি ব্লগৰ জৰিয়তে আপোনালোকে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি যেতিয়া আপোনাৰ ব্লগত আপুনি এটা কিবা প্ৰডাক্ট বনাইছে সেইটো বস্তু আপুনি ব্লগত শ্বেয়াৰ কৰিছে, তেনেকৈ আপুনি যিমানে প্ৰডাক্ট বনায় সিমানে আপোনালোকে ব্লগত শ্বেয়াৰ কৰি যাব। তাৰপিছত আপোনাৰ সেই ব্লগ মানে ৱেবছাইট এটা, যিটো ৱেবছাইট আপোনালোকে ফ্ৰীতে কৰিব পাৰে। গুগল ব্লগাৰত গ'লে আপোনালোকে এটা ফ্ৰী ব্লগ খুলিব পাৰে য'ত আপোনালোকৰ নিজৰ প্ৰডাক্টসমূহ চেল কৰাত সুবিধা হয়। চ' আপোনালোকে তাৰপিছত হোৱাটছএপ ফেচবুকত আপোনালোকৰ নিজৰ যিটো ব্লগ যিটো ৱেবছাইট সেইটো আপুনি শ্বেয়াৰ কৰক। তাৰপিছত যদি আপোনাৰ বস্তু ভাল, আপুনি যদি গ্ৰাহকক ভাল বস্তু দিব পাৰিছে তেনেহ'লে নিশ্চয় আপোনাৰ যিটো মাৰ্কেট আপুনি বজাৰত ভাল মাৰ্কেট দখল কৰিব পাৰিব। চ' তেনেকুৱাকৈ আপোনালোকে ডিজিটেল মাৰ্কেটিঙত জইন হ'ব পাৰে। মই একদম সৰুকৈ বুজাই দিছোঁ। ডিজিটেল মাৰ্কেটিঙৰ ওপৰত বহুত দীঘলীয়া হয়, একদম সৰুকৈ বুজাইছোঁ। আপোনালোকে এটা ব্লগ খুলি নিজৰ উৎপাদিত সামগ্ৰী বা নিজৰ ক্ৰিয়েটিভিটি, ধৰি লওক আপুনি ভাল কাপোৰ চিলাই কৰে বা আপুনি ভাল মাটিৰে বস্তু বনায়, সেইবিলাক বস্তু আপুনি নিজে ফটো উঠাই ৱেবছাইটত দি ব্লগ দামটো লিখি দিব। তাৰে কিনাৰত ধৰি লওক 200 টকা 300 টকা সেনেকৈ আপুনি ব্লগত আপডেট কৰি থাকিব। লগতে ফেচবুক হোৱাটছএপত আপোনালোকে যদি শ্বেয়াৰ কৰি থাকে তেতিয়া আপোনাৰ প্ৰডাক্টবিলাক অনলাইন চেল হ'ব। কোনোবা মানুহে ভাল লাগিলে আপোনাৰ ফোন নম্বৰটো থাকিল, কিনিলে, অৰ্ডাৰ হোম ডেলিভাৰী হ'ল। তো তেনেকৈ ডিজিটেল মাৰ্কেটিঙত আপোনালোকে অতি কম খৰচত বা ফ্ৰীলি জইন হ'ব পাৰিব। চ' আজি এইখিনিয়ে কথা পাতিলোঁ। ডিজিটেল মাৰ্কেটিঙৰ ওপৰত যদি আপোনালোকে বিশেষ বহুত জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে ইউটিউবৰ ভিডিঅ' চাব পাৰে। লগতে গুগলত চাৰ্চ কৰিলে আপোনালোকে ডিজিটেল মাৰ্কেটিঙৰ ওপৰত কিছুমান কৰ্চ থাকে, সেইবিলাক কৰ্চ ল'ব পাৰে। চ' আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটো প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। জয় অসম, ধন্যবাদ।